নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপুন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো নতুনকৈ ঘোষণা কৰা তিনিটা ভাল খবৰ। এই তিনিটা ভাল খবৰে আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজনীয় আৰু বিশেষকৈ এই তিনিটা ভাল খবৰ কেৱল আমাৰ অসমবাসীৰ কাৰণেহে ঘোষণা কৰা হৈছে। তো বন্ধু বান্ধৱীসকল, আমাৰ অসম চৰকাৰে ঘোষণা কৰা আপোনালোকৰ কাৰণে সেই তিনিটা নতুন ভাল খবৰনো কি মই আজি আপোনালোকক ইয়াৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপুন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কি কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ খবৰ নিটো পাই থাকিবৰ কাৰণে। যোৱাকালিৰ ভিডিঅ'টোত বহু লোকে কমেণ্ট কৰিছে যে দাদা তোমাৰ বেলেগ বস্তু ভাল লাগক কি নালাগক, তোমাৰ কথা কোৱাৰ ষ্টাইলটো খুবেই ভাল লাগে, কথাবোৰ খুবেই স্পষ্ট। তো তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আগবাঢ়িছোঁ প্ৰথমটো খবৰৰ ফালে, মানে ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰ হৈছে আমাৰ অসমত এতিয়া পৱন হংস নামেৰে নতুনকৈ এখন হেলিকপ্টাৰ চলিব। যিখন হেলিকপ্টাৰ চলিব গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট এই তিনিওটা জেগাত। আৰু আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈ গ'ল যে আপোনালোকে আগতে ধৰি লওক প্লেনত যাবৰ কাৰণে লখিমপুৰৰ পৰা গুৱাহাটীলৈ মাজতে এখন দিছিলে, কিন্তু সেইখন কি হৈ গ'ল আপোনাৰ ডেইলি নাযায়, সপ্তাহত এদিন নে দুদিন তেনেকৈ গৈছিলে। কিন্তু এই হেলিকপ্টাৰখন এতিয়া সপ্তাহটোত 3 দিন চলিব। মনডে দিনাখন চলিব, ৱেডনেছডে দিনাখন চলিব আৰু ফ্ৰাইডে দিনাখন চলিব। সপ্তাহত 3 দিনকৈ চলিব। 3টা জেগালৈ আপোনালোকে যাতায়াত কৰিব পাৰিব। ডিব্ৰুগড়ৰ পৰা বোলে যোৰহাটলৈ যাবলৈ মন গ'ল, যাব পাৰিব, ন' টেনশ্যন। যোৰহাটৰ পৰা বোলে ডিব্ৰুগড়লৈ যাবলৈ মন গ'ল, ন' টেনশ্যন, যাব পাৰিব। বোলে মোৰ যোৰহাটৰ পৰা গুৱাহাটীলৈ যাবলৈ মন গ'ল, যাব পাৰিব, ন' টেনশ্যন। আকৌ ৰিটাৰ্ণো হ'ব পাৰিব লগ কোনো টেনশ্যন নাই, একদম আপোনালোকে একেদিনাখনৰ ভিতৰতে যাতায়াত কৰিব পাৰিব। কিন্তু আটাইতকৈ লক্ষণীয় বিষয় কথাটো হৈ গ'ল যে দামটো বহুত বেছি। মই দামটো চেক কৰিছিলোঁ, প্ৰাইচ লিষ্টটো মই যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ চেক কৰিছিলোঁ, প্ৰায় 5100 কিমান টকা আছিলে। আৰু আমাৰ অসমৰ হিচাপত সেইটো বহুতেই দাম বেছি। কাৰণ ডিব্ৰুগড়ৰ পৰা যদি আমি যোৰহাটলৈ গাড়ীত যাওঁ তেন্তে খুব বেছি যদি পৰিব 200-300 টকা পৰিব। যদি বাইক লৈ যাওঁ খুব বেছি 500 টকা পৰিব। আৰু সেই জেগাত আমি 5000 টকা ভৰিব লাগিব। গতিকে আমাৰ কাৰণে এইটো অকণমান প্ৰাইচটো হাই হৈছে। কিন্তু আপোনালোকে এনেই এক্সপিৰিয়েঞ্চ কৰিম বুলি ভাবিলে কৰিব পাৰে, ন' ডাউট। আপোনালোকে এনেই যদি কেতিয়াবা হলিডে মানাবলৈ যায়, ভেকেশ্যনত যদি যায়, যদি হেলিকপ্টাৰৰ মজা ল'ব বিচাৰে তেন্তে ল'ব পাৰিব। টিকট আপোনালোকে অনলাইনৰ জৰিয়তে বুকিং কৰিব লাগিব। ৱেবছাইটটো হৈছে www.booking.pavonhans.co.in। এই ৱেবছাইটটোত যাব, চিলেক্ট কৰিব ক'ৰ পৰা ক'লৈ যাব, ডেট চিলেক্ট কৰিব, বুকিং কৰিব পাৰিব। টিকেটৰ মূল্য ক'লোৱে 5000 মানৰ পৰা ষ্টাৰ্টিং হয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। আপোনালোকে বাৰু আভা নাম্বাৰ বনালে নে নাই বনোৱা? আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকে শীঘ্ৰেই আভা কাৰ্ড বনাই লওক। বহুলোকে হয়তো বনালে আৰু বহুলোকে হয়তো ইতিমধ্যে নাই বনোৱা। যদি আভা কাৰ্ড আপোনালোকে এতিয়ালৈকে বনোৱা নাই তেন্তে ইন ফিউচাৰ আপোনালোকে বিপদত পৰিব পাৰে। কেনেকুৱা ধৰণৰ বিপদত পৰিব? আপোনালোকৰ যেনিবা কেতিয়াবা হস্পিটেলত যাব লগা হ'ল, তো মেণ্ডেটৰী কৰি দিব আভা কাৰ্ডখন। এতিয়া যেনেকৈ আমি হস্পিটেললৈ যোৱাৰ সময়ত আপুনি প্ৰথমে এখন স্লিপ কাটিব লাগে চৰকাৰী হস্পিটেলত যাওঁতে, যে মই বেমাৰ দেখাম 5 টকা দি এখন স্লিপ কাটিব লাগে। কিন্তু আজিৰ পৰা কেইবছৰমানৰ পাছত হয়তো নেক্সট ইয়েৰ বা এই বছৰটো সেইটো মেণ্ডেটৰী কৰি দিব পাৰে যে এই স্লিপ ছিষ্টেমটো উঠি যাব। আপোনালোকে কেৱল আভা কাৰ্ডটো লৈ যাব লাগিব আৰু সেই আভা কাৰ্ডটোৰ জৰিয়তে আপোনালোকক চিকিৎসা কৰা হ'ব। আৰু সেই আভা কাৰ্ডটোত আপোনাৰ সম্পূৰ্ণ ৰেকৰ্ড সোমাই থাকিব। আপুনি কোনোবা এটা লেবৰেটৰীত গ'ল আপোনাৰ যিকোনো বেমাৰ চেক কৰিবৰ কাৰণে, আপোনালোকে আৰু কাগজ পাতি লৈ ফুৰিব নালাগে। আধাৰ নাম্বাৰটো লৈ যাব, আধাৰ নাম্বাৰটোতে সকলোবিলাক ডিটেইলছ ছেভ কৰি দিব। আৰু আপোনালোকে ডক্টৰৰ ওচৰত যেতিয়া আহিব সেই আভা কাৰ্ডটো লৈ আহিব। ডক্টৰে আপোনাৰ আভা কাৰ্ডটোৰ ডিটেইলছবিলাক চাব, গম পাই যাব যে আপোনাৰ কোনটো বেমাৰ কিমান আছে, কোনটো কিমান কি আছে। তো সেইকাৰণে আপোনালোকক অসম চৰকাৰে ঘোষণা কৰিছে যে সোনকালে আপোনালোকে যিমান পাৰে সোনকালে আভা কাৰ্ডখন বনাই লওক। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদি আপোনালোকে আভা কাৰ্ড বনায় তেন্তে চৰকাৰী যিবিলাক নেকি আঁচনি আছে সেই আঁচনিবিলাকৰ আপোনালোকে সুবিধা লাভ কৰিব। আয়ুষ্মান ভাৰতৰ যেনেকৈ 5 লাখ টকাৰ এটা চিকিৎসা বীমা প্ৰদান কৰা হয়, তো তেনেকুৱা ধৰণৰ আঁচনিবিলাকৰ আপোনালোকে সুবিধা ল'ব পাৰিব আভা কাৰ্ডটো থাকিলেহে। তো সেইকাৰণে আভা কাৰ্ডটো বনাই লওক, 1 টকাও খৰচা নহয়, একেবাৰে বিনামূল্যে আপোনালোকে আভা কাৰ্ডটো বনাব পাৰিব। আভাৰ অফিচিয়েল ৱেবছাইটত গৈ গুগলত চাৰ্চ কৰিব আভা বুলি, আৰু তাৰপাছত আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিব। আধাৰ কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব, বছ একদম চিম্পল পদ্ধতি, আভা নাম্বাৰ ওলাই আহিব। 2 মিনিটমান সময় লাগিব।
আগুৱাইছো একেবাৰে শেষৰটো ভাল খবৰৰ ফালে আমাৰ অসম চৰকাৰে আমাৰ অসমৰ কৃষকসকলক বহুতেই বেছি সন্মান দিবলৈ চেষ্টা কৰিছে চেষ্টা নহয় কৃষকসকলৰ বাবে নিতো কিবা নহয় কিবা আঁচনি বনাই আছে হিদিনাখন খবৰটোত আপোনালোকক জনাইছিলো গুডবিলাকক চৰকাৰৰ ফালৰ পৰা লোন প্ৰদান কৰা হ'ব গুডবিলাকক কেনেকৈ বেছিতকৈ বেছি উৎপাদন কৰিব পৰা কৃষি কৰিব পাৰে তাৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব তাৰ ওপৰত মই খবৰ এটা জনাইছিলো নতুনকৈ ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ কৃষি বিভাগৰ তৰফৰ পৰা যে আমাৰ অসমত যি সকলে মৌ পালন কৰিব বিচাৰে তেওঁলোকক ঋণ প্ৰদান কৰিব তাতে ৰাজ সাহায্য প্ৰদান কৰিব তাৰ উপৰিও জনাইছে যে কেনেকৈ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি মৌ পালনৰ উৎপাদনটো বৃদ্ধি কৰিব পাৰে তাৰ ওপৰত তেওঁলোকক প্ৰশিক্ষণো দিয়া হ'ব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা আৰু তাৰ কাৰণে আপোনালোকে ফিজিক্যালি গৈ মৌ পালন কেন্দ্ৰত আপোনালোকে যোগাযোগ কৰিব লাগিব অসম চৰকাৰৰ তো তাত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু তাৰ জৰিয়তে আপোনালোকে লোনো ল'ব পাৰিব মৌ পালন কৰিবৰ কাৰণে মৌ পালন আমাৰ অসমত বহু কম মানুহে কৰে কিন্তু এইটো ব্যৱসায় বহুতেই লাভদায়ক ব্যৱসায় আৰু ইয়াৰ জৰিয়তে আমাৰ অসমৰ মানুহেও বহু লাখ লাখ টকা উপাৰ্জন কৰি আছে আৰু যিসকল নিবনুৱাই নেকি ডিগ্ৰী পাছ কৰি এমএ পাছ কৰি ঘৰতে বহি আছে তেওঁলোকে ভাবি আছে হাই ভগৱান মোক চৰকাৰে কেতিয়া এটা চাকৰি দিব এনেকুৱাবিলাক কামত লাগক না চাকৰিত আপোনালোকে দৰমহা পাব 30-40 হাজাৰ টকা এনেকুৱা ধৰণৰ কাম কৰি আপোনালোকে চটো চলিবই লগতে কেইবাজনকো আপোনালোকে চলাব পাৰিব গতিকে যাওক আপোনালোকে মৌ পালন কেন্দ্ৰত গৈ যোগাযোগ কৰক এটা ঋণ ল'বৰ কাৰণে তো বন্ধু বান্ধৱীসকল নতুনকৈ ঘোষণা কৰা এই তিনিওটাই আছিলে ভাল খবৰ জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰেই নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম